পাইকানত উচ্ছেদিত সকলৰ ওপৰত গুলী চলোৱা ঘটনাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৰিগাঁও জিলা সমিতি আৰু কেইবাটাও আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মায়াঙৰ বুঢ়া বুঢ়ীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক সমিতিৰ সহযোগত বুঢ়া বুঢ়ী বজাৰৰ মাজমজিয়াত অসমত হিটলাৰী শাসন চলাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভেৰণীয়া পুলিচ বাহিনীয়ে ৰাতিপুৱা গোৱালপাৰাৰ পাইকানত যি অমানৱীয়ভাৱে উচ্ছেদিত লোকক গুলীয়ে হত্যাৰ লগতে বহুকেইজন লোকক আহত কৰে। ইতিমধ্যে এই বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজ ধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জেহেৰুল ইছলামে। নিউজ টেক্স ৰিপৰ্ট R24 লাইভ। সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহম্মদ আলী খলিফা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমাৰ মৰিগাঁও জিলা সমিতি আৰু আমাৰ কেইবাখন আঞ্চলিক সমিতিৰ সহায় সহযোগত আজি আমি হিটলাৰী শাসন চলাই থকা যি অমানৱীয়ভাৱে যি বৰ্বৰভাৱে আমাৰ সংখ্যালঘুসকলক তিল তিলকৈ নিক্ষেপ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি হিটলাৰী শাসন চলাই আছে অসমখনত, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তেখেতৰ যি প্ৰতিমূৰ্তি ত্যাগ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ হিটলাৰী শাসন চলাই থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এনেকৈ আমাৰ মুছলমানক অমানৱীয়ভাৱে অত্যাচাৰ কৰি আপুনি 1,40,00,000 মুছলমানক গুলিয়াই শেষ কৰিব নোৱাৰিব। যেতিয়া নেকি আমাৰ সংখ্যালঘুসকল ৰাজপথত ওলাই আহিব তেতিয়া কিন্তু ভয়ানক পৰিস্থিতি হৈ যাব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই দাবী জনাইছোঁ, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি ৰাজধৰ্ম পালন কৰক। এটা জাতিক টাৰ্গেট কৰি নিক্ষেপ কৰিবৰ কাৰণে পৰিকল্পনা নৰচিব। আপুনি ভাবিছে 26ৰ বৈতৰণি কেনেকৈ পাৰ কৰিব পাৰে তাৰ এটা ষড়যন্ত্ৰ চলাইছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা দিছোঁ। ৰাতিপুৱা গোৱালপাৰাৰ পাইকানত যি অমানৱীয় কাণ্ড সংঘটিত কৰিছে আপোনাৰ ভেৰণীয়া পুলিচ বাহিনীয়ে, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ।